নমস্কাৰ। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত আছোঁ। মানে ফিনকে ভিডিঅ'ৰ কণ্টেণ্ট নাপাঙে মানে বেহাৰখিনি চাই আহোঁ একবাৰ। আমাৰ বাবুটো হৈছে সি বোলে ফুৰবা আহে, সেইকাৰণে আহিলোঁ অলপ ফুৰিও যাওঁ বুলি। চাই থাকক ভিডিঅ'টো। আপোনালোকৰ খবৰ ভাল না? মোৰ কিন্তু মন চন ইমান ভাল নহয় দিয়কচোন। আৰু এটা কথা গাইছ, আপোনালোকে যদি মোৰ পৰা কিবা জানিব বিচাৰে মানে কুৱেশ্যন লৈ আপোনালোকে মোক কমেণ্ট কৰিব, আপোনালোকক কম, মই কুৱেশ্যনগিলা এনচাৰ দিম। মাজত কি ধুনীয়া এটা পৰিৱেশ হয় না নাই গাইছ, চাওকচোন। বেহাৰে চাওক, সেইটো মানে ৰাস্তাটো ইফালতে বানপানী হৈছিল, সেইকাৰণে ৰাস্তাটো ভাঙি গৈছিল গাইছ, দেখছি না? বেহাৰে বেহাৰ ধান পথাৰ, ইফালে চব বড়ো, মানে ইফালে চব বড়ো মাহ উঠব পাৰি, ইফালে চব বড়ো মানুহ, ইফালে চব অসমীয়া মানুহ গাইছ। এইটো বৰ্ডাৰ এটা দেখছি না চিৰি, মানে ইয়াতে মন চন বেয়া লাগলি গাইছে এই নদীৰ পাৰত বহি থাকোঁ আৰু কি কৰিব। এইটো নদী পানী চানী হয়, এটা চিৰি। আমাৰ টিকলাটো দেখছি না, এইগুনি ফালে চাওক, হাই দিয়া আমি একো কৈছোঁ জান। ফিনফিনা ৰাস্তা আহি গৈছে, কোনোবাই যদি বৰমাক যাই দি আহিব পাৰে গাইছ, দেখছি না? পুৰা ফিনফিনা ৰাস্তা। এই বহি থাকোঁ, কৈ দি যায় আমাৰ ঘৰক। মই এতিয়া ঘৰক লগি যাওঁ। এইটো টিকলা হ'ব আবাৰ, তুমি টিকলা হ'ব উনিয়াক মৰম দিব নাদান বাট। গাইছ আমি বেহাৰৰ কাষে এতিয়া ঘৰক লগি যাই আছোঁ। কি কৰিম গাইছ, আৰু মন চন ভাল নহয়, অলপ ফুৰি বাকি আহিলোঁ। সৰু সৰু কথাতে মন বেয়া লাগে গাইছ, কিন্তু উপায়তো নাই আৰু। বিয়া হৈছোঁ এতিয়া চলবাতো লাগব, এখন ঘৰত নাই কি গাইছ, চলি থাকিম দে নে কি। না খেতি পথাৰ, এই খেতি কৰছি, আলুৰ খেতি নেকি, আলুৰ খেতি কৰছি গাইছ। সেইখিনি গাইছ আমাৰ পৰিৱেশে বেলেগ, এই বেহাৰৰ খেতি, এই আলুৰ খেতি, আৰু বগৰী, আমাৰ বগৰী গাছ নাই যদি গাইছ এতিয়া খাব আহিব আপোনালোকে, শুনিছেনে নাই গাইছ? পকা বগৰী এটা দেখা পাইছোঁ ৰ'ব, মানে খাই লওঁ, বহুত দিন বগৰী চগৰী খাব নাই, আমাৰ গাছডাল কাটছি না গাইছ। আৰু এটা কথা, আমাৰ নতুন ঘৰ বনাই আছে, মানে আমাৰ বিয়া আহিছে বহাগত, আপোনালোকক চব ডিটেইলছ দি থাকিম গাইছ। আমাৰ ঘৰটো দেখাম ৰ'ব আজি, চাই থাকক। পকা বগৰী এইটো পছিলোঁ, এইটো খাই লওঁ ৰ'ব। গাইছ আমাৰ টিকলাটোই এই বগৰী খাব দাউৰি গৈছে, কোন বগৰীটো দেখাই দা, বগৰীটো দেখাই দিয়া এনকে চাওঁ, কি খাবা গুচি দিয়া কখানি গাইছ। বগৰী বগৰী খাব দিছি গাইছ, কেনে লাগছে কোন, কেনে লাগছে খাই, মজা লাগছে, ইনকে দেখা মজা, ইনকে দেখা দা মজা। গাইছ দেখাতে মানে চাওঁতে চাওঁতে ল'ৰাটো ডাঙৰেই হ'ল, দেখছি না? এতিয়া 2 বছৰ চলি আছে তাৰ, স্কুলত দিব পৰা হ'ব গাইছ। আপোনালোকে মৰম দিব আৰু, দেখছি ইমান বদমাছ। ইনকে দিয়া চাওঁ মদি দেচোন। বগৰী এটা পালোঁ, খাম মজাকে। মজা গাইছ, কেনা বগৰীটো কেনা লাগছি, দেখি দে হাতটো হাই গাইছ, ইনকে দা দৌলাক ফুটপিটে দৌলাক দেখছি না? এই হেলমেট এটা মানে কি পিন্ধছ গুণ, হেলমেট বাবা, হেলমেট পিন্ধছি। এইটো আমাৰ ঘৰ, এইটো মন্দিৰ, এইটো নতুনকৈ ঘৰ বনাইছে, এইটো পাকঘৰ, নতুনকৈ ঘৰ বনাই আছে গাইছ। মানে আগৰ এটা বেলেগ ঘৰ আছিলে, তো এতিয়া প্লাষ্টাৰ কৰি কিনে ভালকৈ দৰা কইনাটো থাকিব, দেখছি না? আৰু কি দেখাম, বেলেগ দেখাব লগা নাই গাইছ। পিন্ধা হেলমেটটো পিন্ধি ল, দেখছি না? গাড়ী চলাইছে ইয়াৰ লগতে আৰু সুখ দুখ চব।
দি থাকলে মনটো ভাল লাগি থাকে না গাইছ হাই গাইছ হাই দিয়েছে চকুতে মাইতে আবার চকুতে এইখান ফটো দেখছি না আমার মৰমৰ চিন হিচাপে সাঁচি থৈ দিছোঁ ইয়াতে যদি গাইছ আমাৰ দৰে লাভ ষ্টৰিটো লাগে আপোনালোকে কমেণ্ট কৰোঁতে ইমানেই আছিল গাইছ যদি ভিডিঅ'টো ভাল লাগে তেনে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই গাইছ